হেল্ল' এভৰিৱান, আজি আমি দশমমান শ্ৰেণীৰ প্ৰথম চেপ্টাৰটিৰ বিষয়ে আলোচনা কৰিম। প্ৰথম চেপ্টাৰটোত আছে বাস্তৱ সংখ্যা। তাৰ এটা চমু আভাস দিব লৈছোঁ। তো আমি বাস্তৱ সংখ্যা শিকাৰ আগতে কিছুমান সংখ্যাৰ পৰিচয় আমি জনাটো বেছি প্ৰয়োজনীয়। তো আমি সেই সংখ্যাবোৰৰ বিষয়ে আমি প্ৰথমতে জানিব লাগিব। তো প্ৰথম হৈছে স্বাভাৱিক সংখ্যা। তো আমি যাক নেচাৰেল নাম্বাৰ বুলি কওঁ। তো আমি স্বাভাৱিকভাৱে পোৱা সংখ্যাবোৰকে আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বোলা হয়। তো যেনে আমি কি কৰোঁ, দৈনন্দিন জীৱনত আমি কিছুমান নাম্বাৰ ব্যৱহাৰ কৰোঁ। যেনেকৈ আমি বজাৰ কৰোঁ, কিছুমান আমি অংক কওঁ। তো সেইবিলাক আমি কি কৰোঁ, জেনেৰেলি ব্যৱহাৰ কৰোঁ। সেইবিলাকক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ। যেনে 1 2 3 4 5। তো ছাপ'জ আমি দোকানত গ'লোঁ, দোকানত আমি কি কৰিছোঁ, 1 কেজি আলু লৈছোঁ। তেতিয়াহ'লে আমি কি ক'ম? 20 rupees per কেজি। ডেট মিনছ 20 এটা কি হয়? স্বাভাৱিক সংখ্যা হয়। তো নেক্সট আমি চাম পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হৈছে কি? যেতিয়া আমি স্বাভাৱিক সংখ্যাৰ লগত আমি শূন্যটো কি কৰি দিম? এড কৰি দিম। যদি আমি বা শূন্যৰ পৰা যেতিয়া আৰম্ভ কৰি আমি সকলো স্বাভাৱিক সংখ্যাক আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলি ক'ম। যে স্বাভাৱিক সংখ্যাই হ'ব, কিন্তু তাৰ লগত কি হ'ব? শূন্যটো যোগ হ'ব। নেক্সট সংখ্যাটো যদি আমি চাওঁ, অখণ্ড সংখ্যা। অখণ্ড সংখ্যা হৈছে শূন্যৰ পৰা আৰম্ভ কৰি যোগাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে 0 +-1 +-2 +-3। তো ইয়াতে কি থাকিব? দুইটাই সংখ্যা থাকিব, এটা যোগাত্মক সংখ্যা আৰু এটা ঋণাত্মক সংখ্যা। ছাপ'জ আমি কি কৰিছোঁ, দোকানত গৈছোঁ, দোকানৰ পৰা কি কৰিলোঁ, 10 টকাৰ ধাৰ কৰি কিবা এটা বস্তু লৈ আনিলোঁ। তো তেতিয়া আমি তাক কি বুলি কওঁ? ঋণাত্মক সংখ্যা বুলি কওঁ। যেতিয়া আমি ধাৰ লোৱা হয়, ধাৰ কৰা হয়, তেতিয়া আমি কি কওঁ? ইয়াক ঋণাত্মক বুলি কওঁ। আৰু ধনাত্মক হৈছে আমি ছাপ'জ কি কৰোঁ, কাৰোবাক টকা এটা জমা থৈছোঁ, বা অথবা বেংকত যদি আমি আমাৰ একাউণ্টত কি কৰোঁ, পইচা জমা থওঁ, তেতিয়াহ'লে কি ক'ব তাক? এইটো হৈছে যোগাত্মক সংখ্যা। আমি কিছুমান দৈনন্দিন জীৱনত আমি কিছুমান সংখ্যা ব্যৱহাৰ কৰোঁ। এইটো যোগাত্মক হ'ব পাৰে, ঋণাত্মক হ'বও পাৰে। ইয়াৰ ভিতৰত যিবিলাক আমি কি কওঁ, জমা কৰোঁ সাধাৰণতে, সেইবিলাকক আমি যোগাত্মক বুলি কওঁ। আৰু ঋণাত্মক যিবিলাক আমি ধাৰে লওঁ, সেইবিলাক ঋণাত্মক বুলি কওঁ। নেক্সট সংখ্যাটো হৈছে যুগ্ম সংখ্যা। তো এই অখণ্ড সংখ্যাৰ ভিতৰত আমি কি পালোঁ? এটা যুগ্ম সংখ্যা পালোঁ আৰু এটা অযুগ্ম সংখ্যা পালোঁ। তো যুগ্ম সংখ্যা কি হয়? যিবোৰ সংখ্যা আমি কি কৰোঁ, 2ৰে হৰণ কৰিলে ভাগশেষ একো নাথাকে অথবা শূন্য হয়, তাক আমি কি বুলি কওঁ? যুগ্ম সংখ্যা বুলি কওঁ। তো আমি এনেকৈও ক'ব পাৰোঁ যে 2ৰ গুণাত্মক সংখ্যাবোৰক আমি কি বুলি ক'ব পাৰোঁ? যুগ্ম সংখ্যা বোলা হয়। যেনে 2 4 6 8। তো এইবিলাক কি হয়? এইবিলাক হৈছে 2ৰ মাল্টিপল বা 2ৰ গুণাত্মক সংখ্যা। তো সেই 2ৰ গুণাত্মক সংখ্যাবোৰক আমি কি বুলি ক'ম? যোগাত্মক সংখ্যা বুলি ক'ম। নেক্সট আহিলে অযুগ্ম সংখ্যা। তো অযুগ্ম সংখ্যা কি হয়? যিবোৰ সংখ্যা আমি 2ৰে যদি হৰণ কৰোঁ, তেনে সংখ্যাবিলাকৰ যদি ভাগশেষ কি নাথাকে, শূন্য নাথাকে বা ভাগশেষ থাকি যায়, সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? অযুগ্ম সংখ্যা বুলি ক'ম। যেনে চোৱা 1 3 5 57। এইবিলাক নাম্বাৰ কি হ'ব? 2ৰে যদি আমি কি কৰিম, হৰণ কৰিম, তেতিয়াহ'লে ভাগশেষ ই থাকি যাব বা ই সম্পূৰ্ণ কি হৈ নাযায়? ভাগ হৈ নাযায়। এই সংখ্যাবিলাক আমি কিহৰ কাৰণে শিকিব লাগে? এই সংখ্যাবিলাক যেতিয়া আমি কি কৰিম, প্ৰব্লেম এটা ছল্ভ কৰিব যাম বা সমাধান কৰিব যাম, তেতিয়া আমি এই সংখ্যাবিলাকে আমাক কি কৰে? কনফিউজন ক্ৰিয়েট কৰে। তো কনফিউজন লগায় যে কি হয়, যুগ্ম সংখ্যা কি হয়, অযুগ্ম সংখ্যা কি হয়, পূৰ্ণ সংখ্যা কি হয়, স্বাভাৱিক সংখ্যা কি হয়, বা মৌলিক সংখ্যা কি হয়। তো এই সংখ্যাবিলাক যেতিয়া আমি ভালকৈ জানিম, তেতিয়া আমি কি কৰিব পাৰিম? যেতিয়া আমি অংক কৰিব লওঁ, তেতিয়া আমাৰ কি হয়? সুবিধা হৈ যায়। নেক্সট নম্বৰটো আহিলে মৌলিক সংখ্যা। তো মৌলিক সংখ্যা ডেট মিনছ প্ৰাইম নাম্বাৰ্ছ। তো মৌলিক সংখ্যা হৈছে কি? যিবোৰ সংখ্যাৰ এক আৰু নিজৰ বাহিৰে আন উৎপাদক নাথাকে, সেইবোৰ সংখ্যা আমি কি বুলি কওঁ? মৌলিক সংখ্যা বুলি কওঁ। যেনে 2 3 5 7 11। এইবিলাক হৈছে মৌলিক সংখ্যা। তো মৌলিক সংখ্যা যদি আমি চাওঁ, যে ইয়াৰ কি হ'ব? যি নাম্বাৰবিলাকৰ কি হ'ব? উৎপাদক 1 নহ'লে কি হ'ব? নিজেই হ'ব, তেতিয়া আমি কি পাম? এইবিলাকক মৌলিক সংখ্যা পাওঁ। তো যেনে চোৱা 3টো এটা হৈছে কি? মৌলিক সংখ্যা। কেনেকৈ গম পাম? 3টো যদি আমি উৎপাদক চাব যাওঁ, তেতিয়াহ'লে কি পাম? 1 আৰু 3। 1 এটা হৈছে সকলোৰে উৎপাদক আৰু 3টো হৈছে কি? নিজেই। তো সেইকাৰণে আমি কি ক'ব পাৰোঁ? মৌলিক সংখ্যা বুলি ক'ব পাৰোঁ কাক? 3। নেক্সট এটা পইণ্ট আহে, প্ৰত্যেকটো পৰীক্ষাতে কিছুমান পৰীক্ষা আহে, কম্পিটিটিভ এক্সামত হওক বা মাল্টিপল চইচ কুৱেশ্যনত হওক, সেইটো এটা কুৱেশ্যন ৱাইজ আহে যে 2টো কি হয়? সবাতোকৈ সৰু আৰু একমাত্ৰ যোগাত্মক মৌলিক সংখ্যা, যুগ্ম মৌলিক সংখ্যা। তো এই যুগ্ম মৌলিক সংখ্যা এটাই আছে যিটো 2 হয়। তো যদি আমি চাওঁ, যদি আমি 2ৰ বাদে কিবা যুগ্ম সংখ্যা
আমি পাম জানো? নাপাম, কাৰণ 2 যদি আমি 2 পাতে যদি চাওঁ 4, 6 বা 10, তাৰ কি হ'ব? 2 গুণাত্মক। 2 গুণাত্মক হ'লে 2 এটা কি হ'ব? উৎপাদক হ'ব। সেইকাৰণে আমি কি ক'ব নোৱাৰোঁ? 2 বাদে আৰু বেলেগ যুগ্ম সংখ্যা থাকিব নোৱাৰে। যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে সুধিব পাৰা। নেক্সট যদি চাওঁ যৌগিক সংখ্যা বা ইয়াত লিখিলোঁ কম্পজিট নাম্বাৰ। তো কম্পজিট নাম্বাৰ কি হয়? যিবোৰ সংখ্যাৰ এক আৰু নিজৰ বাহিৰে আন উৎপাদক থাকে সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? যৌগিক সংখ্যা বুলি ক'ম। যেনে 4, 6, 8, 12 এইবিলাক কি হয়? যৌগিক সংখ্যা। তো ইয়াত কি আছে চোৱা, ইয়াত 1 to 2 কি হয়? নিজে উৎপাদক হয় আৰু নিজৰ এটা উৎপাদক হয়, দুটা আমি পালোঁ। আৰু যদি চাওঁ 2 এটা কি হয়? 4ৰ উৎপাদক। তো সেইকাৰণে আমি কি ক'ব পাৰিম? ইয়াত যৌগিক সংখ্যা বুলি ক'ব পাৰিম। নেক্সট পৰস্পৰ মৌলিক সংখ্যা বা সহমৌলিক সংখ্যা। এইটো কি হয়? ক'ব পাৰিম বুলি কয় যিবোৰ সংখ্যা কি হয়? সাধাৰণ উৎপাদক 1 হয় আৰু সিহঁতৰ পৰস্পৰ মৌলিক বা সহমৌলিক সংখ্যা কোৱা হয়। যেনে 42, 47 চোৱা, ইয়াত যদি 42 আৰু 47 চাওঁ, ইয়াৰ 42ৰ আমি যদি উৎপাদক উলিয়াওঁ কি হ'ব? 42 যদি উৎপাদক উলিয়াওঁ 42ৰ পৰা আমি কি পাম? যদি আমি 42ৰ উৎপাদক উলিয়াওঁ 42ৰ উৎপাদক কি হ'ব? 1, 2, 3, 5, 6 যাব, 7 যাব, 12, 11, 12 8 যাব, 12, 13, 14 যাব। ঠিক আছে, তো আমি কিমান পালোঁ? বহুতকেইটা পাইছোঁ হয়। 21 যাব, 42 যাব, আৰু যদি আমি নেক্সট চাওঁ 43, ইয়াৰ কি হ'ব? 1 and 43, কাৰণ ই কি হয়? এটা মৌলিক সংখ্যা। তো ইয়াৰ দুটা যদি আমি সাধাৰণ উৎপাদক চাব যাওঁ তেতিয়াহ'লে কি হ'ব? সাধাৰণ উৎপাদক হ'ব। সাধাৰণ উৎপাদক আমি কি পাম? 1। তো ইয়াক আমি কি বুলি ক'ম? এই দুটা সংখ্যাক আমি কি ক'ম? পৰস্পৰ মৌলিক সংখ্যা বা সহমৌলিক সংখ্যা বুলি ক'ব পাৰিম। হ'ব। এতিয়া এটা কথা মনত ৰাখিবা যে ইয়াত কি হয়? দুটা যদি মৌলিক সংখ্যা হয়, ছাপ'জ আমি দুটা মৌলিক সংখ্যা লৈছোঁ 5, 7, পৰস্পৰ মৌলিক সংখ্যা। তো দুইটা যদি মৌলিক সংখ্যা হয়, ইয়াৰো কি হ'ব? 1 হ'ব, ইয়াৰো কি হ'ব? 1 হ'ব। ইয়াৰ আৰু এটা উৎপাদক কি হ'ব? 5, ইয়াৰ আৰু এটা উৎপাদক কি হ'ব? 7। তেতিয়া চোৱা 1 আৰু 1 এই দুইটাৰ ভিতৰত সাধাৰণ উৎপাদক কি হয়? সাধাৰণ উৎপাদক আমাৰ কিমান পাম? 1। তো সেইকাৰণে আমি কি ক'ম? পৰস্পৰ মৌলিক সংখ্যা। আৰু ইয়াত কি হয়? এইটো ক্ষেত্ৰত কি হয়? এটা যৌগিক সংখ্যা আছে বা যোগাত্মক সংখ্যা যৌগিক সংখ্যা আছে, আৰু এইটো কি হয়? মৌলিক সংখ্যা। এই দুইটা এটা যৌগিক সংখ্যা আৰু এটা মৌলিক সংখ্যা হ'লে আমি কি বুলি ক'ব পাৰিম? ক'ব পাৰিম বুলি ক'ব পাৰিম। অ'কে, নেক্সট যদি আমি চাওঁ পৰিমেয় সংখ্যা কি হয়? পৰিমেয় সংখ্যা ডেট মিনছ ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ যিবোৰ সংখ্যা আমি কি কৰিব পাৰোঁ? P/Q ফৰ্মত, P/Q আকাৰত আমি কি কৰিব পাৰোঁ? প্ৰকাশ কৰিব পাৰোঁ। সেইবোৰ সংখ্যাক আমি কি ক'ব পাৰোঁ? পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। তো P/Q ডেট মিনছ ভগ্নাংশ আকাৰত। তো ভগ্নাংশ আকাৰত মিনছ কি থাকিব? P/Q মানে এটা লব থাকিব আৰু এটা হৰ থাকিব। এই হৰটো কি হ'ব নোৱাৰিব? হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰিব, কাৰণ হৰ যদি শূন্য হৈ যায় কি হ'ব? ইয়াক আমি ভাগ কৰিব নোৱাৰিম। ঠিক আছে, তো যেনে আমি কি পাম? 6, 2/3 আদি সংখ্যা হৈছে পৰিমেয় সংখ্যা। নেক্সট আহিলোঁ অপৰিমেয় সংখ্যা। যিবোৰ সংখ্যা P/Q আকাৰত আমি কি কৰিব নোৱাৰোঁ? প্ৰকাশ কৰিব নোৱাৰোঁ, সেইবোৰ সংখ্যাক আমি কি বুলি ক'ম? অপৰিমেয় সংখ্যা বুলি ক'ম। যেনে পাই, √2, √5 এই সংখ্যাবিলাক কি হয়? অপৰিমেয় সংখ্যা। এইবিলাক আমি লব আৰু হৰ আকাৰত আমি কি কৰিব নোৱাৰোঁ? প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে আমি বাস্তৱ সংখ্যালৈ আহিম। বাস্তৱ সংখ্যা কি হয়? বাস্তৱ সংখ্যা হৈছে এই সকলোবিলাকেই বাস্তৱ সংখ্যা। যেনেকৈ যি আমি পঢ়িলোঁ, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, এই সকলোবিলাকে আমি কি ক'ব পাৰোঁ? বাস্তৱ সংখ্যা বুলি ক'ব পাৰোঁ। ঠিক আছে, তো এই বাস্তৱ সংখ্যা যদি আমি চাওঁ এই গোটেইখিনি পৰিব, খালি অপৰিমেয় সংখ্যাটো অলপ বেলেগ হয়। বাকী স্বাভাৱিক সংখ্যাৰ ভিতৰত কি পৰিব? পৰিমেয় সংখ্যাৰ ভিতৰত কি পৰিব? অখণ্ড সংখ্যা পৰিব। অখণ্ড সংখ্যাৰ ভিতৰত কি পৰিব? পূৰ্ণ সংখ্যা পৰিব। আৰু পূৰ্ণ সংখ্যাৰ ভিতৰত কি হ'ব? স্বাভাৱিক সংখ্যা হ'ব। এইটোৱে হৈছে আমাৰ বাস্তৱ সংখ্যা। তো নেক্সট ক্লাছত আমি বাস্তৱ সংখ্যাৰ যি চেপ্টাৰটো আছে তাৰ কনচেপ্টসমূহ আমি বিতংভাৱে পঢ়িম।